মুখখন উঠা নাই গোটেই হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ' স্ক্ৰীনত নিশ্চয় দেখি আছে এয়া পানী, কেৱল পানী পানী আমাৰ গাঁৱত। এই আমাৰ গাঁৱৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু এই তিনিদিনীয়া বৰষুণত কেনেকৈ বানপানী হৈছে আৰু এই বানপানীৰ ফলত কিমান মানুহৰ কষ্ট হৈছে সেয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আগলৈকে লৈ যাওঁ ব'লক। আপোনালোকে এই ব্ৰিজখন নিশ্চয় দেখিলে। এই ব্ৰিজখন ইমান সৰু, তো এইফালেৰে পানী পাছ হ'বলৈ বিৰাটে কষ্ট। সেয়েহে ৰাস্তাৰ ওপৰেৰে পানীবোৰ এনেকৈ উঠি যায় আৰু যাৰ ফলত গাঁৱৰ ওচৰে পাঁজৰে থকা মানুহবিলাকৰ বহুত ক্ষতি হয়। এনেকৈ ৰাস্তাৰ ওপৰেৰে পানী যোৱাৰ ফলত কোনো মানুহ কলৈকেও যাব নোৱাৰা হৈছে আৰু ইয়াৰ বাবে বহুত অসুবিধা হয়। আৰু একচুৱেলি এই ব্ৰিজখন যদি মেৰামতি কৰে, একচুৱেলি ব্ৰিজখন ডাঙৰকৈ বনালে এই তলেৰে পানীবোৰ পাৰ হৈ যোৱাত সুবিধা হয় আৰু ৰাস্তাৰ ওপৰে এনেকৈ পানী বাগৰি নাযাব। আশা কৰিছোঁ চৰকাৰে যেন ইয়াৰ ওপৰত গুৰুত্ব দিয়ে আৰু এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে চৰকাৰৰ ওচৰলৈকে যায় আৰু ইয়াৰ বাবে এটা সঠিক সিদ্ধান্ত লয়। আপোনালোকৰ ওচৰত অনুগ্ৰহ কৰি কৈছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেবোৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু এনেবোৰ সমস্যা সমাধানৰ বাবে কিছু উপায় যেন হাতত লয়। এই পৰিৱেশটো মই দেখুৱাই আছোঁ ওদালগুৰি জিলাৰ দহলাবি গাঁৱৰ পৰা। আমাৰ ডাকঘৰ হৈছে খাগ্ৰাবাৰী, থানা হৈছে ডিমাকুচি, পিন নম্বৰ হৈছে 784527। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই আপলোড কৰা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ গৈ থাকে। ভিডিঅ'টো শেষলৈকে চাওক আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি চেনেলটো নতুনকৈ আছে আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব। এইবোৰ চাওক পানী, কেৱল পানী পানী পানী, সকলোতেই পানী। এয়া আমাৰ ঘৰৰ দুৱাৰমুখত, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো আৰু এয়া আমাৰ ঘৰৰ সন্মুখত কেনেকৈ পানী চাওক। এয়া গেটলৈকে পানী, এয়া আমাৰ ঘৰ। এইখিনি ঠাই চাই লওক। এইসকল লোক ঘৰৰ বাহিৰত আছে কাৰণ ঘৰৰ ভিতৰত সকলোৰে পানী পানী, ভিতৰত চোতালত পানী আৰু ঘৰৰ ভিতৰত থাকিবলৈ মন কৰা নাই। তো গতিকে ৰাস্তাৰ সন্মুখতে আহিছে। এয়া চাওক না, গোটেই ৰাস্তাটো এটা পুখুৰী সদৃশ, এটা নদী সদৃশ হৈ গৈছে। তো ব'লক আমি ঘৰৰ ভিতৰলৈকে যাওঁ, ঘৰৰ চোতালৰ পিনে যাওঁ, কেনেকৈ পানী আছে সিহঁতৰ চাই লওঁ। এয়া দেখিছে একদম ঘৰৰ বেৰাত লাগি গৈছে পানী। তো কিছুমানৰ ঘৰত সোমাইছে। ইয়াৰ আগতে ৰাতিপুৱা বহুত পানী আছিলে, ঘৰৰ ভিতৰত সোমাইছিলে। তো মই ৰাতিপুৱা অহা নাছিলোঁ আৰু এতিয়া পিছবেলা বৰষুণ ইয়াৰ কাৰণে আহিলোঁ। এয়া চাওক কেনেকুৱা পানী, এয়া পানী গোটেই গোৱালি ঘৰত গোটেই সোমাই গৈছে। আপোনাক দেখুৱাই আছোঁ গোৱালি ঘৰ, চাই থাকক। এইবোৰ চোতাল এটা পুখুৰী সদৃশ হৈ গৈছে। এয়া গোৱালি ঘৰ চাওক। আৰু এইটো ধান থোৱা দুলি, য'ত নেকি ধান থোৱা দুলিত ধান আছিলে কিন্তু পানীয়ে ভিজাই দিছে, ধান কিছুমান বেয়া হোৱাৰ চান্স আছে। এয়া চাওক পানী বহুত ক্ষতি কৰিছে। এয়া গোটেই পানীবিলাক যেতিয়া এনেকৈ চোতালত থাকিব তো গোটেই জেকা হৈ যায়, তো তাৰ বাবে থাকিবলৈ মনেই নাযায় ঘৰত। তো গোটেই মানুহ এতিয়া ৰাস্তাতে আছে, ঘৰত থকা নাই। আৰু মই মানুহ নথকাৰ সুযোগতে ঘৰবিলাক দেখুৱাই আছোঁ, চাই থাকক। আৰু এঘৰ দেখুৱাই আছোঁ তেওঁলোকৰ চোতালত পানী আছে কি নাই চাওক। ইয়াতো পানী, কেৱল পানী, চাওক না পানী পানী পানী। ও মাই গড, এয়া হাঁহ দেখোন পুখুৰীত নাথাকি চোতালতহে চৰি আছে, চাওকচোন। মুখখন উঠা নাই গোটেই এনেকৈ পানী জমা হোৱাৰ প্ৰধান কাৰণটো হৈছে এই পানীবোৰ ওলাই যোৱাৰ কোনো নলা নাই আৰু নলা নথকাৰ বাবে এনেকৈ পানীবোৰ জমা হৈছে। আৰু যদিও বা নলা আছে কিন্তু সেই নলাৰ পানীবোৰ ৰাস্তাৰে পাৰ হৈ যাবলৈ যিবোৰ ব্ৰিজ বনাই দিয়া হয় তাত ব্ৰিজ বনাই দিয়া হোৱা নাই আৰু সৰু সৰু ৰিং কালভাৰ এটা দিয়া হৈছে যাৰ বাবে পানীবোৰ পাৰ হৈ যাব নোৱাৰে।
বলকচোন আৰু এঘৰ মানুহৰ ঘৰলৈকে যাওঁ। তেওঁলোকৰ পানী কেনেকুৱা, তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাওঁ আৰু লগতে ময়ো চাওঁ। এয়া চাওক পানী এক আঁঠু পানী এনেকুৱাৰে মানে ঘৰৰ পৰা ওলাই মানে ক'তো যাব নোৱাৰি আৰু এনেকুৱা সময়ত। এয়া চাওক কিমান পানী, এয়া চোতাললৈকে পানী। এওঁলোকৰ শুকালে পানী এতিয়া বোলে, ৰাতিপুৱা বোলে বহুত আছিলে। বলকচোন আৰু ভিতৰলৈকে সোমাই যাওঁ চোতালৰ। এয়া গোৱালি ঘৰ, গোটেই জেকা লাগি গৈছে। এইবোৰ চাওক পানী, কেৱল পানী। এয়া চাওক চোতালত মাত্ৰ শুকাইছে, বাকী ইফালে পাছফালে চাওক কিমান পানী। এয়া দমকলত গোটেই পানী আৰু দমকলত আৰু পানী নিব আহিব নোৱাৰি আৰু। তো বলক আপোনালোকক দেখুৱাই আছো এই পানীবোৰ যোৱাৰ ৰাস্তাটো কেনেকুৱা। একচুৱেলি এই পানীবোৰ যায় এটা কালভাৰ অৰ্থাৎ ৰিঙৰ মাজেৰে, আৰু সেই ৰিংটো দেখুৱাই আছো। চাওক ইমানবোৰ পানী এই অকণমানি ৰিংটোৰে কেনেকৈ যাব চাই লওক। এই ৰিংটোৰ ঠাইত যদি এখন সৰু ব্ৰিজ বনাই দিয়া হ'লহেঁতেন আৰু এনেকৈ মানুহৰ ঘৰত পানীবোৰ নোসোমালেহেঁতেন। এয়া চাওক গোটেই মানুহৰ ঘৰত পানী পানী, কেৱল পানী। এইফালে ভাঙলা, তাতে না ভাঙলে এইটো তল গেছিল। এয়া চাওক চাইকেল চলোৱাৰ দৃশ্য, মানে চাইকেল ঠেলোৱাৰ দৃশ্য। আৰু এইবোৰ চাওক কেঁচুৱাবোৰ কেনেকৈ কোলাত লৈ খোজকাঢ়িব লগা হৈছে। কিমান কষ্ট কৰে এওঁলোকৰ, মানে কি ক'ম আৰু, কিমান কষ্ট হৈছে। ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক বাহিৰত ওলাবই নোৱাৰে, আৰু যিবিলাকৰ ওলাইছে হয়তো বেমাৰ আজাৰ হোৱাৰো সম্ভাৱনা আছে। কাৰণ এই পানীবোৰ বহুত লেতেৰা হয়, কাৰণ বহুত মানে ক'ৰ পৰা কি যে লেতেৰাবোৰ লৈ আহিছে তাৰ কোনো ঠিক নাই। গাঁৱৰ দৃশ্যসমূহ আপোনালোকক দেখুৱালোঁ। এয়া চাওক আমাৰ ঘৰৰ দৃশ্য, আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা দেখুৱাইছোঁ, চাই লওক। এয়া মোৰ ছাগলী।